আজি শ্বেয়াৰ কৰিব লৈছোঁ মোৰ মাৰ এটা ৰেচিপি সৰিয়হ দি মাছৰ জোল। যিহেতু মোৰ মা এই পৃথিৱীত নাই, মালৈ মোৰ যেতিয়াই বৰকৈ মনত পৰে মই প্ৰায় মাৰ ৰেচিপিবোৰ ৰান্ধি থাকোঁ আৰু তেওঁলৈতো মোৰ সদায় মনত পৰে। তথাপিও তেওঁৰ ৰেচিপিবোৰ যেতিয়া মই বনাওঁ তেতিয়া তেওঁলৈ মোৰ বেছিকৈহে মনত পৰে। বাৰু এতিয়া যিয়ে নহওক কিয় ৰেচিপিটোলৈ আহোঁ। মায়ে আজি ৰাতিপুৱা মাছ লৈছিলে, মানে মা আৰু মই মিলি মাছ বেপাৰীটো আহোঁতে দুইজনীয়ে চাই পেলাই লৈছিলোঁ। কিন্তু চবতকৈ হাঁহি উঠা কথা কি জানে, মই এই মাছটোৰ নাম নাজানো। আপোনালোকে যদি নাম জানে মোক কমেণ্ট ছেকশ্যনত ক'বচোন দেই। মই মাছৰ নাম নাজানো, মাছ বনাই খাবহে জানো, কিন্তু মাছৰ নাম নাজানো। অকল দুটা মাছৰ নামেই মই চিনি পাওঁ, সেইটো হৈছে এটা ৰৌ মাছ আৰু এটা ইলিচ মাছ। এনেকুৱাতো বহুত আছে চাগে যোনে মাছ খাই ভাল পায় কিন্তু মাছৰ নাম নাজানে, হয় নহয় কওকচোন। ইয়াত মছলাত মই সৰিয়হ আৰু জিৰা লৈছোঁ আৰু নহৰু লৈছিলোঁ, সেইটো ভিডিঅ'ত মোৰ দেখুওৱা নহ'ল। এতিয়া মাছকেইটা মই ফ্ৰাই কৰি ল'ম। 3 পিচেই মাছ লৈছোঁ, কাৰণ কেলৈ আমাৰ ঘৰৰ সদস্য এতিয়া বৰ্তমান 3জনে হয় আৰু কমকৈ চাবচোন, বস্তুবিলাক কমকৈ বনালে খাবলৈও বিৰাট সোৱাদ হয়। সেইকাৰণে বেছি মাছৰ পিচ দিয়া নাই। পিচ বাৰু বেছিকৈ ওলাইছিলে, কিন্তু ইয়াতে 3 পিচ লৈছোঁ। এতিয়া মাছকেইটা ফ্ৰাই কৰি এনেদৰে উলিয়াই ল'ম। মই হাফ ফ্ৰাই কৰিছোঁ, বেছিকৈ ফ্ৰাই নকৰিলেও হ'ব। হাফ ফ্ৰাই কৰিলে জোলকণ খাবলৈ মিঠা হয়। আৰু ইয়াতে মই ফোৰণত মেথি দিছোঁ, পিঁয়াজ দি পেলাই অলপ দেৰি ফ্ৰাই কৰি থাকিম। তাৰপিছত যেতিয়া ফ্ৰাই হৈ যাব ইয়াতে মই নিমখ, হালধি আৰু অকণমান জলকীয়া গুড়া দিম। এটা কথা কওঁ দেই মাজতে, আমি মাৰ ৰেচিপি যিমানেই ট্ৰাই নকৰোঁ কিয় বা নবনাওঁ কিয়, মাৰ দৰে সোৱাদ জানো ঘূৰাই আনিব পাৰিম? কেতিয়াওতো নোৱাৰোঁ। তথাপিও মা বনোৱা ৰেচিপিবোৰ ট্ৰাই কৰিলে মালৈ মনত পৰে যে, সেইকাৰণে মই প্ৰায়ে বনাই থাকোঁ। এতিয়া আকৌ ঘূৰি আহিছোঁ ৰেচিপিটোলৈ। মই ইয়াতে দি দিলোঁ সৰিয়হ আৰু জিৰা আৰু নহৰু বটা আৰু বিলাহী দি দিছোঁ। বিলাহীটো দিলে কি হয় যে ইয়াৰ পৰা অকণমান পানী ওলাই যায়, তেতিয়া মছলাটো জ্বলি নাযায়। সেইকাৰণে বিলাহীটো সৰিয়হখিনি দিয়াৰ পাছতে দি দিব। সৰিয়হ দিয়াৰ আগত বিলাহীটো দিলে নহ'ব। আৰু এতিয়া ইয়াতে মই পানী অকণমান দি পেলাই যেতিয়ালৈকে সৰিয়হৰ গোন্ধ গুচি নাযায় তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। অলপ সময় লাগে কিন্তু দেই সৰিয়হ ভাজিবলৈ। আৰু এইখিনি মই ভজা হৈ গ'ল চাওক, তেল যেতিয়া বিৰিঙি আহিব তেতিয়া এইখিনি ভজা হৈ গ'ল। ইয়াতে মই অকণমান চেনি দি দিছোঁ, যিহেতু কিছুমান সৰিয়হত অকণমান তিতা ভাৱ থাকে, সেইকাৰণে অকণমান চেনি দি দিছোঁ। এতিয়া ইয়াত মই জোখমতে পানী দি দিম আৰু জোলৰ বাবে গৰম পানী ব্যৱহাৰ কৰিছোঁ। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে জোলকণ খাই ভাল নালাগে, সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু যেতিয়াই উতল আহি যাব ইয়াত মই মাছ কেইপিচ দি দিম। আপোনালোকৰ ৰেচিপিটো বাৰু কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনত জনাবচোন দেই। আৰু যদি মাৰ এনেকুৱা কিবা আপোনালোকৰো ৰেচিপি আছে মোৰ লগত কিন্তু নিশ্চয় শ্বেয়াৰ কৰিব, কাৰণ প্ৰতিগৰাকী মাৰ ৰেচিপিয়ে মোৰ প্ৰায় ভালেই লাগে। মাৰ হাতৰ যিকোনো বস্তু, মোৰ মা বুলি নহয়, যাৰে মাক নহওক কিয়, সকলো মাৰ ৰেচিপিয়ে ভালেই লাগে খাবলৈ, বিৰাটেই সোৱাদ হয় আৰু সেই সোৱাদ আমি ক'তো বিচাৰি নাপাওঁ। আজিলৈ আহিছোঁ তেনেহ'লে, আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। শেষত অকণমান ধনিয়া পাত দি দিছোঁ আৰু এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখালোঁ। আজিলৈ আহিছোঁ তেন্তে, ভালে থাকক আৰু ভালকৈ খাওক। আজিলৈ আহিছোঁ।